মৰ্নিং ৰাতিপুৱা শুই উঠিলোঁ আৰু গা পা ধুই আমি গোটেইকেইজনী ৰেডি হৈ গৈ আছোঁ ঘাটলৈ পূজা চাবলৈ। আপোনালোককো দেখাই থাকি পূৰা বহুত দেৰিলৈকে প্ৰসাদ বনোৱা হ'ল, প্ৰায় 2টামানেই বাজিলে। সেইটো কাৰণে ৰাতিপুৱা উঠাও দেৰি হ'ল। আমাৰ লৰালৰিয়ে হৈছে এতিয়া, বহুত দেৰিয়ে হৈ গ'ল। তাৰপিছত আৰু ইমান ধুনীয়াকৈ মেহেন্দি লগাই দিছে। এই নিকিতাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ঠাণ্ডা লাগিছে? বহুত ঠাণ্ডা লাগিছে মোক। চাওঁ যা এক ৰাউণ্ড মানুহ যা হৈ গ'ল নেকি? আমি বহুত সোনকালে আহি পালোঁ। নাৰিকল চাকি এনেকৈ পানীত উটুৱালে মনৰ আশা পূৰণ হয় বোলে। যদি আশা কৰি যদি উটুৱা হয় বুলি কয়, মই সেনেকৈ আশা কৰি উটুৱাইছোঁ চাকি। যদি পূৰণ হয় অহা বছৰকৈ আৰু ধুনীয়াকৈ নাৰিকল চাইকল দি উটুৱাম, হয়নে? এতিয়া পূৰা বালিত খোজকাঢ়ি কিবা গধুৰ হৈ গৈছেগৈ, শাৰী গৈছে। চাই ভাল লাগে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যদি ছাবস্ক্ৰাইব নকৰিছে তেনেহ'লে চাব, বহুত বেয়া হ'ব, কিন্তু কৰিবই লাগিব। পুনৰ নতুন এটা ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।